হাই ফ্ৰেণ্ডছ, মই ৰাজুল আপোনালোকক টিকটক আছামলৈ স্বাগতম জনাইছো। হয়, আজি আমি কথা পাতিম মহম্মদ সিৰাজৰ বিষয়ে। মহম্মদ সিৰাজ এনেকুৱা এজন খেলুৱৈ হয় যিজনে টেনিছ খেলিয়ে ফাৰ্ষ্ট ক্লাছ লিষ্ট এ আৰু IPL তথা ইণ্টাৰনেশ্যনেল টিমত কেৰিয়াৰ কৰিছে। মহম্মদ সিৰাজ সৰুৰে পৰা ক্ৰিকেট খেলি বৰ ভাল পাইছিল, কিন্তু পৰিয়ালৰ আৰ্থিক অসুবিধাৰ কাৰণে কোনো ধৰণৰ ক্ৰিকেট একাডেমি জইন কৰিব পৰা নাছিল। মহম্মদ সিৰাজৰ দেউতাক মহম্মদ ঘোষ 30 বছৰ ধৰি অটো চলাই সিৰাজক ডাঙৰ দীঘল কৰিছিল আৰু গোটেই ফেমিলিটো পোহপাল কৰিছিল। মহম্মদ সিৰাজে ফেমিলিক ছাপোৰ্ট কৰিব খুজিছিল, কিন্তু কোৱালিফিকেশ্যনৰ কাৰণে কোনো ধৰণৰ জব বিচাৰি পোৱা নাছিল। চ' তেওঁ অসমৰ্থ হৈছিল ফেমিলিক সহায় কৰিবৰ কাৰণে। আৰ্থিক অসুবিধাৰ কাৰণে 2014 মহম্মদ সিৰাজে টেনিছ বল ক্ৰিকেট খেলিছিল। ইয়াৰ পৰা মহম্মদ সিৰাজে পকেট খৰচ উলিয়াই লৈছিল। মহম্মদ সিৰাজৰ মোমায়েকে তেওঁক এখন লোকেল টুৰ্ণামেণ্ট মেটচ খেলিবলৈ লৈ গৈছিল আৰু সেই মেটচ খেলোতে মহম্মদ সিৰাজে 9টাকৈ উইকেট ল'বলৈ সক্ষম হৈছিল আৰু মোমায়েকে এই পাৰফৰ্মেঞ্চ দেখি 500 টকা পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিল। চ' তাৰ পিছত মহম্মদ সিৰাজে আণ্ডাৰ-23 লোকেল টুৰ্ণামেণ্ট খেলিবলৈ সুবিধা পায়। তাৰ পৰা মহম্মদ সিৰাজৰ কেৰিয়াৰে টাৰ্ণিং পইণ্ট লয়। পিছত তেখেতে ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট, ইণ্টাৰ ডিভিজন টুৰ্ণামেণ্ট খেলিয়ে ৰঞ্জী টিমত তেখেতৰ ঠাই সুনিশ্চিত কৰি লয়। তাৰ পিছত 2015-16 ছিজনত এখন মেটচ খেলিবলৈ সুবিধা পালে। সেই মেটচখনত মহম্মদ সিৰাজে মাত্ৰ এটা উইকেট ল'বলৈ সক্ষম হৈছিল। তাৰ পিছত মহম্মদ সিৰাজে বহু প্ৰেক্টিচ কৰিলে, বহু নতুন কথা শিকিলে আৰু নেক্সট ইয়াৰ 2016-17 ছিজনত আকৌ ৰঞ্জী খেলিবলৈ সুবিধা পালে আৰু গোটেই ছিজনটোত খুব সুন্দৰকৈ প্ৰদৰ্শন কৰিলে আৰু এই গোটেই ছিজনটোত 41টা উইকেট লৈ হায়দৰাবাদৰ হৈ আটাইতকৈ বেছি উইকেট লোৱা প্লেয়াৰৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰি ল'লে। চ' ইমান ভাল পাৰফৰ্মেঞ্চ দেখা পায় মহম্মদ সিৰাজক IPLত ছানৰাইজাৰ্ছ হায়দৰাবাদ টিমৰ হৈ 2,60,00,000 টকা কিনি ল'লে। চ' আপোনালোকে গম পালে মহম্মদ সিৰাজে কেনেকৈ ষ্ট্ৰাগল কৰিলে, কেনেকৈ এটা পুৰ ফেমিলিৰ পৰা গলিয়ে ক্ৰিকেট খেলি ক্ৰিকেট জগতৰ প্লেটফৰ্মত থিয় দিলে আৰু IPL লছৰ পৰা তেওঁ যিখিনি এমাউণ্ট পালে সেই এমাউণ্টৰ পৰা হায়দৰাবাদৰ এটা আলিশান বাংলো ল'লে আৰু তেওঁৰ যিটো ফেমিলিৰ প্ৰতি থকা সপোন আছিল সেই সপোনটো বাস্তৱ কৰিলে। চ' শেষত এইটো কথাই ক'ব বিচাৰো, যাৰ সাহস আছে, যাৰ সপোন বাস্তৱত পৰিণত কৰিব পৰা মনোবল আছে, সেইসকল ব্যক্তিয়ে আচলতে জীৱনত সফলতা অৰ্জন কৰিব পাৰে। চ' মানুহে কোৱাটো বাদ দিয়ক, আপোনাৰ সুস্থ মগজুৰে যি ভাবে সেইটোহে কৰি যাওক, নিশ্চয় আপুনি সফলতা অৰ্জন কৰিব। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা যিটো বেল আইকন আছে সেইটো ক্লিক কৰি দিব আমাৰ নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। Thank you for watching this video. Have a nice day.